নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ইংৰাজী পাঠ্যপুথি বিগিনাৰ্ছ ইংলিছৰ প্ৰথমটি পাঠ 10 লিটল ফিংগাৰ্ছৰ এক্টিভিটিছখিনি আমি কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰোঁ এই ভিডিঅ'টিৰ জৰিয়তে তোমালোকে বহুখিনি উপকৃত হ'ব পাৰিবা। এক্টিভিটিছ মানে হৈছে ক্ৰিয়াকলাপ বা অনুশীলনী। তোমালোকে অসমীয়া নাইবা পৰিৱেশ গণিত এনে যিবোৰ বিষয় আছে এই বিষয়বিলাকৰ তোমালোকে যিবিলাক প্ৰশ্ন থাকে প্ৰশ্নবিলাকৰ ওপৰত তোমালোকে অনুশীলনী বা ক্ৰিয়াকলাপ বুলি পোৱা এই অনুশীলনী বা ক্ৰিয়াকলাপৰ ইংৰাজী প্ৰতিশব্দ এক্টিভিটিছ। এতিয়া আহিছে কুৱেশ্যন নম্বৰ 1। মেটছ দ্য পিকচাৰ্ছ উইথ দ্য ৱৰ্ডছ। তলৰ ছবিবোৰ শব্দবোৰৰ সৈতে মিলোৱা। এই যিবোৰ ছবি দিয়া আছে এই ছবিবোৰ এই শব্দবোৰৰ লগত মিলাবলৈ কৈছে। অৰ্থাৎ এই ছবিটোৰ নাম কি, এই শব্দবোৰ যদি আছে তেনেহ'লে আস্থানি মিলাবলৈ কৈছে। ফিংগাৰ্ছ মানে হৈছে হাতৰ আঙুলি। যিহেতু ইয়াত আমাৰ হাতৰ আঙুলি দিয়া আছে, ছবি দিয়া আছে, গতিকে আমি ফিংগাৰ্ছ। তাৰপিছত নোজ মানে হৈছে নাক। যিহেতু নাকৰ ছবি ইয়াত দিয়া আছে গতিকে আমি নাকৰ ছবিৰ সৈতে আমি মিলাম। এনেদৰে লিপছ মানে হৈছে ওঠ। ওঠৰ ছবি দিয়া আছে গতিকে ওঠৰ লগত আমি মিলাম। এনেকৈ মিলাম। তেওঁলোকে এনেকৈ কাৰ চিনো দেখাব পাৰা। এনেদৰে কাৰ চিনো তোমালোকে দেখাব পাৰা। ইয়াৰ পাছতে আছে আই মানে হৈছে চকু। এই চকুৰ ফটো দিয়া আছে গতিকে এনেদৰে এৰো দি মিলাই দিব। ইয়াৰ মানে হৈছে কাণ। যিহেতু আমাৰ কাণৰ ছবি দিয়া আছে ইয়াত গতিকে আমি কাণৰ ছবিৰ লগত মিলাম এনেকৈ। গতিকে আশা কৰোঁ তোমালোকে বুজিব পাৰিছা। এবাৰ আমি 2 নম্বৰ প্ৰশ্নটো কৰিব বিচাৰিছোঁ। প্ৰেক্টিচ ছেয়িং ৰাইমিং ৱৰ্ডছ। উচ্চাৰণৰ মিল থকা শব্দবোৰ কৈ অভ্যাস কৰা। এই যিবোৰ উচ্চাৰণৰ মিল থকা শব্দ আছে এই শব্দবোৰ অৰ্থাৎ ৰাইমিং ৱৰ্ডছবোৰ কৈ অভ্যাস কৰিবলৈ কৈছে। Your teacher will read the first word in each row. তোমাৰ বিদ্যালয়ৰ শিক্ষকে এই প্ৰথম শাৰীৰ প্ৰথম শব্দটো পঢ়ি দিব। Read the other two. আৰু তোমালোকে বাকী এই দুটা শব্দ পঢ়িব লাগিব। Rose, nose, toes. Rose মানে গোলাপ ফুল। নোজ মানে হৈছে নাক আৰু টোজ মানে হৈছে ভৰিৰ আঙুলি। ইয়াত ফটো দিয়া আছে তোমালোকে দেখিছা। ব্ৰাইট নাইট লাইট। ব্ৰাইট মানে উজ্জ্বল, নাইট মানে ৰাতি, লাইট মানে পোহৰ। ইয়াৰ মানে কাণ, হিয়াৰ নিয়েৰ মানে শুনা, নিয়েৰ মানে কাষত বা ওচৰত। টেন মানে হৈছে ডগ। পেন মানে কলম। এই কলম তোমালোকে দেখিছা। হেন মানে হৈছে কুকুৰা। আইজ মানে হৈছে চকু। ৰাইজ মানে উদয় হোৱা। প্ৰাইজ মানে পুৰস্কাৰ। এনেদৰে তোমালোকে শব্দবোৰ পঢ়িবলৈ চেষ্টা কৰিবা। Question number 3. A baby duck is called a duckling. হাঁহ পোৱালিবোৰক কি বুলি কোৱা হয়? এই যে হাঁহ দেখিছা এই হাঁহৰ পোৱালিবোৰক কি বুলি কোৱা হয়? ডাকলিং বুলি কোৱা হয় ইংৰাজীত। Do you know the names of other baby animals? তুমি বাকী যিবিলাক জীৱ জন্তু আছে সেই জন্তুৰ পোৱালিবোৰক কি বুলি কয় তোমালোকে জানানে? যদি নাজানা তেনেহ'লে আমি এই চাৰ্টখন পঢ়িব লাগিব। যিহেতু আমাৰ ডাক হ'লে ডাকলিং অৰ্থাৎ হাঁহ পোৱালি।
dog puppy dog মানে কুকুৰ puppy মানে হৈছে কুকুৰৰ পোৱালি cat cat মানে হৈছে মেকুৰী kitten মানে হৈছে মেকুৰী পোৱালি cow cow মানে গাই গৰু calf মানে হৈছে গৰু পোৱালি horse মানে হৈছে ঘোঁৰা pony মানে হৈছে ঘোঁৰাৰ পোৱালি hen মানে হৈছে কুকুৰা chick মানে হৈছে কুকুৰা পোৱালি pig মানে গাহৰি piglet মানে গাহৰি পোৱালি tiger মানে বাঘ cub মানে বাঘৰ পোৱালি goat মানে হৈছে ছাগলী kid মানে হৈছে ছাগলী পোৱালি আশা কৰো তোমালোকে বুজিব পাৰিছা Question number 4 A Match the names of animals and birds with their young ones. Match the names of animals and birds with their young ones. তলৰ জন্তুবোৰ আৰু চৰাইবোৰৰ পোৱালিবোৰৰ সৈতে আস্তানি মিলোৱা অৰ্থাৎ এইফালে জন্তু বা চৰাইবোৰৰ নাম দিয়া আছে আৰু এই জন্তু বা চৰাইবিলাকৰ পোৱালিৰ নাম এফালে দিয়া আছে গতিকে আমি এনেদৰে এটা আমাৰ উদাহৰণত দেখুৱাৰ দৰে আমি আস্তানি মিলাব লাগিব হেন মানে আমি কুকুৰা পাইছিলো গতিকে আমাৰ কষ্ট নহব যেহেতু মিলাবৰ কাৰণে হেনৰ লগত কি মিলিব চিক আমি যেহেতু question number 3 কৰোতে আমি পাইছিলো যে হেন হলে হেনৰ অৰ্থাৎ কুকুৰৰ পোৱালিটো চিক বুলি কোৱা হয় গতিকে আমি আস্তানি চিক লগত মিলাই দিম এয়া চিক piglet এটা piglet এনেদৰে আস্তানি মিলাব লাগে cow হলে calf duckling horse হলে pony kitten অৰ্থাৎ মেকুৰী পোৱালিটো kitten বুলি কোৱা হয় tiger হলে cub অৰ্থাৎ বাঘৰ পোৱালিটো cub বুলি কোৱা হয় dog হলে puppy এনেদৰে তোমালোকে মিলাই ল'বা Now question number B অৰ্থাৎ 4B 4A যিবোৰ প্ৰশ্ন আমি মিলালো এই মিলোৱা পেয়াৰ্স বিলাক অৰ্থাৎ জোড়া বিলাক আমি ইয়াত সুন্দৰকৈ লিখিব লাগিব যেনে got kid ইয়াত got লিখা ইয়াত kid দিয়া আছে গতিকে বাকি হব আমি বাকিবোৰ মিলাই লিখিব লাগিব তাৰ পিছত আছিল hen hen হলে কি হ'ব এফালে chick chick pig হলে কি হ'ব piglet ইয়াৰ পাছতে আছে cow হলে calf মানে গৰু পোৱালি
ইয়াৰ পিছতে আছে ডাক ডাক হলে ডাকলিং ইয়াৰ পিছতে আছে হৰ্চ হৰ্চ হলে পনী ইয়াৰ পিছতে আছে কেট কেট হলে কিটেন ইয়াৰ পিছতে আছে টাইগাৰ টাইগাৰ হলে কাব ইয়াৰ পিছতে আছে ডগ ডগ হলে পাপ্পি এনেদৰে তোমালোকে শব্দবোৰ জোৰা কৰি কৰি তোমালোকে সুন্দৰকৈ মিলাই মিলাই লিখি ল'বা তোমালোকৰ লিখাত অসুবিধা হ'লে তোমালোকে ভিডিঅ'টো প'জ কৰি ল'বা আৰু প'জ কৰি সুন্দৰকৈ লিখি ল'বা গতিকে আজিলৈ আহিছোঁ ধন্যবাদ